আকৌ সংঘাত নেমচু কাৰ স্বাৰ্থত ব্যৱহাৰ হৈ আছে নেমচু দুটা ভাগত বিভক্ত হল নেমচু সংখ্যালঘু ৰাইজক ঢাল হিচাপে ব্যৱহাৰ কৰি আছে নেকি নেমচুৱে উদালগুৰিত বদৰুল ইছলাম আউট গোলাপ ৰব্বানী হল ইন অৱশেষত দুটা ভাগত বিভক্ত হল সংখ্যালঘু ছাত্ৰ সংগঠন নেমচু নেমচুৰ বদৰুল ইছলাম গোটৰ উদালগুৰি জিলাৰ সকলো আঞ্চলিক সমিতি ভংগ কৰি মঙলবাৰে আনুষ্ঠানিকভাৱে সকলো আঞ্চলিক সমিতি সংযুক্ত হল বিটিআৰ নেমচু মঙলবাৰে কলাইগাঁৱত অনুষ্ঠিত হোৱা সাধাৰণ সভাযোগে নতুন সমিতি গঠন হল উদালগুৰি জিলা বিটিআৰ নেমচুৰ এই ঘটনাই স্পষ্ট ৰূপত প্ৰকাশ পালে বদৰুল ইছলাম আৰু গোলাপ ৰব্বানী গোটৰ সংঘাত কিন্তু প্ৰশ্ন উত্থাপন হৈছে বদৰুল ইছলাম গোটৰ পৰা কিয় সমূহীয়া পদত্যাগ কৰিলে উদালগুৰি জিলাৰ সকলো আঞ্চলিকে মঙলবাৰে গঠন হোৱা নতুন সমিতিখনত আমিনুল হক চৌধুৰীক সভাপতি ফাৰিয়াজ আলী আৰু কুৰছাদ আলীক যুটীয়া সাধাৰণ সম্পাদক হিচাপে লৈ শক্তিশালী বিটিআৰ নেমচু সমিতিখন গঠন কৰে অন্তৰ্গত আজি উদালগুৰি জিলা সমিতি গঠন কৰিলোঁ ইয়াৰ পূৰ্বে মই বদৰুল গোটত আপোনাৰ উদালগুৰি জিলা সমিতিৰ সভাপতি আছিলোঁ কিন্তু বদৰুল ইছলামে আজি 3 বছৰ উকলি যোৱাৰ পিছতো মানে আমাৰ কেন্দ্ৰীয় যিটো প্ৰতিষ্ঠা দিৱস পাৰ হৈ গ'ল বা আমাৰ যে আমাৰ দিব লাগে আপোনাৰ অধিৱেশন দিব লাগে অধিৱেশনৰ কথা কোনো নকৰে তেনেকুৱা কৰা নাই আৰু তেওঁৰ কামত আমি বিতৃষ্ণ হৈছোঁ আমাৰ যিহেতু আমাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিষ্ঠা দিৱস গুচি গ'ল কিন্তু তাতে আমাৰ বহুত দিবলগীয়া আছে আমাৰ বহুতো অভিযোগ আছে মানুহৰ পৰা বহুতো মানে পইচাৰ কিবা আত্মহত হৈছে তেনেকুৱা পৰিলক্ষিত হৈছে আৰু আমাৰ এতিয়া আমি ঋণত পুত হৈ আছোঁ কিন্তু সেই ক্ষেত্ৰত কেন্দ্ৰীয় সমিতিয়ে আমাৰ যিটো বদৰুল ইছলাম আছিল নেতৃত্বত বদৰুল ইছলাম জিয়াৰুল হক তেখেতে আমাৰ কোনো ধৰণৰ সহায় সহযোগ কৰা নাই এতিয়ালৈকে তাৰ লগতে আৰু পূৰ্বত বহুতো তেওঁলোকৰ লগত আমাৰ মতানৈক্য হৈছিল আমি তেনেকুৱা আমাৰ উদালগুৰি জিলা সমিতিৰ 7টা আঞ্চলিক সমিতি যেনেকৈ কলাইগাঁও আঞ্চলিক সমিতি আৰু হৰিচিঙা আঞ্চলিক সমিতি লগতে আপোনাৰ বৰকোলা আঞ্চলিক সমিতি মধুবাৰী আঞ্চলিক সমিতি আৰু ভেৰভেৰী আঞ্চলিক সমিতি আৰু আঁতৰিঘাট আঞ্চলিক সমিতি আৰু লগতে বগলতলা আঞ্চলিক সমিতি এই আঞ্চলিক সমিতি আমি পদত্যাগ কৰি আমি বিটিআৰ যিটো নেমচু আছে বিটিআৰ নেমচু আপোনাৰ ৰাব্বানীৰ গোটৰ ৰাব্বানী আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাব্বানী তেওঁৰ দ্বাৰা আমাৰ বিটিআৰ সমিতি গঠন কৰা হৈছে বিটিআৰ সমিতিৰ সভাপতি হাবিজুল হকৰ নেতৃত্বত আমি আকৃষ্ট হৈ আমি আগৰ যিটো কমিটি আছিল আমি সম্পূৰ্ণৰূপে পদত্যাগ কৰি আমি এই যিটো বিটিআৰ কমিটি আছে এই বিটিআৰ কমিটিত আমি একত্ৰিত হৈছোঁ আৰু সেই সূত্ৰে আমাৰ যিমান আঞ্চলিক আছে আমাৰ ডিষ্ট্ৰিক্টৰ ল'ৰা আছে আমি চব এজ এ হোল গোটাই আহিছে আহি আমি এতিয়া বৰ্তমান আমি বিটিআৰ নেমচুৰ অধীনস্থ কৰি আছোঁ আৰু অনাগত দিনত বিটিআৰ নেমচু হৈ কাম কৰি যাম আৰু বদৰুল ইছলামৰ বহুত ক'বলগীয়া বহুত আছে আমি বিশেষ নকওঁ মানে তেখেতে যিটো মানে আমাৰ মাইনৰিটিত বা আমাৰ যিটো জলকলা খুৱাইছে আমাৰ যিটো কমিউনিটিৰ মানে আমাৰ যিটো সংগঠনৰ ভিতৰত যিটো সাংবিধান আমি বনাইছে তেখেতে বা আমাৰ যিটো পূৰ্বৰ সাংবিধান আছিল সাংবিধান তেখেতে নিজে অৱমাননা কৰিছে সাংবিধান অৱমাননা কৰি তেওঁৰ নিজে স্বৈৰাচাৰীভাৱে যিটো সংগঠন চলাইছে তাৰ কাৰণে আমি আজি এই পদক্ষেপ ল'ব লগা হ'ল কিয়নো আমি তেওঁৰ পৰা মানে বিতৃষ্ণা হৈ গৈছে আমাৰ যিটো আমাৰ উদালগুৰি আছিল পূৰ্বৰ তেনেকুৱা উদালগুৰিৰ দৰে আমাৰ দৰঙতো তেনেকুৱা হৈছে আৰু এই তেওঁৰ যিটো কাৰ্যকলাপ গতিকে তেওঁৰ পৰা অকৃষ্ট হৈ আমি আজি বিটিআৰ নেমচুত আহিব লগা হ'ল আৰু আমি বিটিআৰ নেমচুত আমি আমাৰ ৰাইজৰ হৈ বিটিআৰ নেমচুত আমি কাম কৰিম ওদালগুৰি জিলাত আগৰ পূৰ্বৰ বদৰুল ইছলামৰ যিটো মানে আছিল আপোনাৰ জিলা সমিতি আছিল তাতকৈ আমি দুগুণা স্পীডত আমি ৰাইজৰ হৈ কাম কৰিম আৰু যিবিলাক কুসংস্কাৰ আছে আজি আমাৰ টোটেলি আমাৰ 7টা আঞ্চলিক সমিতি পদত্যাগ কৰিলে আৰু লগতে আমাৰ পূৰ্বৰ যিবিলাক জিলা সমিতি কৰ্মকৰ্তা আছিল তেওঁলোকে আমাৰ লগত একত্ৰিত হৈ আজি আমি জিলা সমিতি গঠন কৰিছোঁ আজি আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচু বিটিআৰ সমিতিৰ অধীনস্থ ওদালগুৰি জিলাখন পুনৰ গঠন কৰিলোঁ আমাৰ ওদালগুৰি জিলা সমিতিখন পুনৰ গঠন কৰাৰ উদ্দেশ্যটো হ'ল যে বিগত দিনত আমি ওদালগুৰি জিলাত বদৰুল ইছলামৰ নেতৃত্বত এখন জিলা সমিতি হৈ আছিল আমি বিটিআৰ সমিতিৰ নেতৃত্বত এখন জিলা সমিতি হৈ আছিল আজি খুব আমাৰ আনন্দৰ কথা আমাৰ খুব সুখৰ কথা যে আজি বদৰুল ইছলামৰ নেতৃত্বত থকা যিখন জিলা সমিতি আছিল সেই জিলা সমিতিখনে সম্পূৰ্ণকৈ পদত্যাগ কৰি সেই জিলাখন বংগ কৰি আমাৰ লগত একত্ৰীকৰণ হৈছে আৰু তেওঁলোকক আমি সাদৰে ৱেলকাম জনাইছোঁ আমাৰ বিটিআৰ নেমচুলৈ আৰু এওঁলোকৰ লগত একত্ৰিতভাৱে আজি আমি
এখন সাধাৰণ সভাৰ আয়োজন কৰিছিল আৰু সেই সভাত আমিনুল হক চৌধুৰীক সভাপতি হিচাপে লৈ আমাৰ খুৰশ্বাদ আলী ডাঙৰীয়া আৰু ফাৰিয়াছ আলী আহমেদক একেলগে সাধাৰণ সম্পাদক যুটীয়া সাধাৰণ সম্পাদক হিচাপে লৈ আমি এক সম্পূৰ্ণ পূৰ্ণাংগ সমিতি গঠন কৰিছোঁ আৰু এই ওদালগুৰি জিলা সমিতিয়ে বিটিআৰৰ অধীনত যি ওদালগুৰি জিলা সমিতি আজিৰ পৰা কাৰ্যকৰী হ'ব সেই সমিতিয়ে ওদালগুৰিৰ সংখ্যালঘু ৰাইজৰ স্বাৰ্থত সংখ্যালঘু জনতাৰ স্বাৰ্থত সদায় মাত মাতি যাব আৰু সদায় কাম কৰি যাব বুলি আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। হয় চাওক, মই নামটো ল'ব বিচৰা নাই, আপোনালোকে যিহেতু সুধিছে। তেখেতৰ নেতৃত্বত ইতিমধ্যে 3টা কাৰ্যকাল সম্পূৰ্ণ হৈ গৈছে। আচলতে এইবাৰ অধিৱেশন দিবলগীয়া আছিলে, কিন্তু অধিৱেশন নিদি পেলাই তেখেতে আকৌ নিজকে সভাপতি বুলি দাবী কৰি আচলতে সিদিনা গম পাইছোঁ যে তেখেতে কোনোবা এটা চেনেলত নিজকে সভাপতি হিচাপে আকৌ দাবী কৰিছে যে তেখেতক কোনোবাই মানে কোনে দিছে, আচলতে ক'ত কি অধিৱেশন পাতিলে, তেখেতে কেনেকৈ আকৌ কাৰ্যকাল বঢ়ালে। আচলতে এইবিলাক খুব এটা লজ্জাজনক বিষয়, খুব লাজ লগা বিষয়। আৰু সংগঠনটো এটা কোনো কাৰো পৈতৃক সম্পত্তি নহয়। তেখেতে যি ধৰণে ব্যৱহাৰ কৰিব বিচাৰে, কাৰোবাক মানে এনেকুৱা মন তেখেতৰ গুচি যায় এক তৎক্ষণাত যে কাৰোবাক ভাল পাইছে ৰাখিব, কাৰোবাক বেয়া পাইছে উলিয়াই দিব। আচলতে সেনেকৈ সংবিধান এখনৰ সংগঠন এটাৰ সংবিধান আছে, সংবিধানক অৱমাননা কৰি যেতিয়াই তেখেতে নিজা মতালিত যদি কিছুমান সিদ্ধান্ত ল'ব বিচাৰে, সেই সিদ্ধান্তক কেতিয়াবা কোনোবাই আমাৰ সন্মানীয় ব্যক্তিসকলে নামানিব নিশ্চিতভাৱে। এনেকুৱা ধৰণৰ মতানৈক্য আছে আৰু এনেকুৱা ধৰণৰ কথা বতৰা বহুত আছে যিবিলাক তেখেতৰ কলা অধ্যয় আছে, মানে লিখিলে এখন কিতাপ হৈ যাব, দিন গৈ মানে ৰাতি হ'ব। এইবিলাক আমি দীঘলীয়া কথা আৰু তেখেতৰ বিৰুদ্ধে ক'ব বিচৰা নাই। তেখেতক আমি যথেষ্ট সন্মান কৰিছোঁ, তেখেতক যথেষ্ট মানে শ্ৰদ্ধা কৰিছোঁ যেতিয়ালৈকে তেখেতৰ লগত আছিলোঁ। কিন্তু এতিয়া যিহেতু নাই, তেখেতৰ বিৰুদ্ধে আমি বিশেষ ক'বলগীয়া নাই। আপোনালোকে গম পাব বিভিন্ন সংবাদ মাধ্যমত আমি এইবিলাক কথা আমি ইতিমধ্যে মানে ক্লিয়াৰ কৰি দিছোঁ। তো এইখিনিয়ে ক'বলগীয়া। কলেগাঁৱৰ প্ৰমাণৱেন্দ্ৰ দাসৰ ৰিপৰ্ট, গ্ল'বেল এনি 24x7।